নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি একদম উজু চিলাই এটা দেখুৱাম। এই চিলাইটো আপোনালোকে বৰ্ডাৰ লাইন হিচাপে ব্যৱহাৰ কৰিব পাৰিব, চাদৰ মেখেলাত কৰিব পাৰিব আৰু ব্লাউজৰ হাতত, বেক সাইডত আদিবোৰত কৰিব পাৰিব। চিলাইটো একেবাৰে সিম্পল যদিও কাপোৰৰ কালাৰ আৰু সূতাৰ কালাৰৰ লগত মিলাই কৰিলে খুব ধুনীয়া লাগে দেখিবলৈ। এতিয়া মই এনেকৈ স্কেল এডালত জুখি পিনি আঁকি লৈছো। আপোনালোকে যিমান দূৰ লাগে সিমান দূৰলৈ আঁকি ল'ব। মই অকণমান আপোনালোকক দেখুৱাবৰ বাবে আঁকি লৈছো। চিলাইটো কৰিবলৈ মই DMC সূতা লৈছো। আপোনালোকে যিকোনো সূতাই ল'ব পাৰিব, ঊলো ব্যৱহাৰ কৰিব পাৰিব। ঊলটো যেহেতু ডাঙৰ তেতিয়া ভাল হয়, অকমান ডাঙৰকৈ ল'লে সূতাডাল ডিজাইনটো ভালকৈ ওলাই পৰে। এতিয়া প্ৰথমে এনেকৈ চেইন চিলাই দৰে কৰিব লাগিব, লেজি ডেজিৰ দৰে। এইটো কৰাৰ পাছত এতিয়া বেজিটো অকমান আঁতৰৰ তললৈ ভৰাব লাগিব। ইয়াৰ পিছতে বেজিটো আকৌ এইডোখৰত উলিয়াব লাগিব। এনেকৈ অকমান আঁতৰি পিনি উলিয়ালো, উলিয়াই পিনি এতিয়া এইডোখৰেদি বেজিটো ভৰাই দিব লাগিব। এনেকৈ ভৰাই পিনি এতিয়া সমান দূৰত্বত বেজিটো তললৈ ভৰাই দিব লাগিব। এয়া চাওক, এতিয়া পিছৰডালো অকমান আঁতৰি পিনি আকৌ এইডালৰ তলেদি ভৰাব লাগিব। এতিয়া এইটো সাইডে অকমান আঁতৰলৈ খুচিব লাগিব তললৈ। এতিয়া পিছৰডাল আকৌ অকমান ছুটিকৈ কৰিব লাগিব। একেদৰে তলেদি ভৰাই দিব লাগিব। এতিয়া আকৌ অকমান ছুটিকৈ দীঘলডালতকৈ অকমান ছুটি কৰিব লাগিব। তাৰ পাছত তললৈ এনেকৈ ভৰাই দিলো। এয়া তিনডাল কৰি পিনি এতিয়া আকৌ একেদৰে কৰিব লাগিব। এটা চেইন চিলাই দৰে কৰিব লাগিব। চেইন চিলাই দৰে এটা কৰি ললো। এছাও তাৰ পাছত এতিয়া বেজিটো অকমান দূৰলৈ ভৰাব লাগিব। অকমান দূৰত ভৰাব লাগিব এইডোখৰত। এয়া ভৰোৱা হৈ গ'ল। এতিয়া আকৌ বেজিটো ওপৰলৈ খুচি পিনি এডালৰ তলেদি ভৰাই আকৌ অকমান আঁতৰি পিনি খুচিব লাগিব তললৈ। তাৰ পিছত এডাল অকমান দীঘলকৈ কৰিব লাগিব। একেদৰে কৰি যাব লাগিব। এতিয়া আকৌ আগৰ দৰে অকমান আঁতৰি খুচিব লাগিব তললৈ। তাৰ পাছত 3 নম্বৰডাল অকমান ছুটিকৈ কৰিব লাগিব। একেদৰে তলেদি ভৰাই দিব লাগিব। ডিজাইনটো তিনটা পাহি আপোনালোকক কৰি দেখুৱালো। নিশ্চয় আপোনালোকে ভালকৈ ধৰিব পাৰিছে। একেবাৰে উজু হয় চিলাইটো। এনেকৈ আপোনালোকে যিমান দূৰলৈ দৰকাৰ হয় সিমান দূৰলৈ কৰি ল'ব পাৰিব। চাদৰ মেখেলাত পাৰি নিচিনাকৈও কৰিব পাৰিব আৰু মেখেলাবোৰত দীঘল দীঘল কৰি এনেকৈও কৰিব পাৰিব। এডাল দীঘল এডাল ছুটি তেনেকুৱা কৰিলেও ভাল লাগে দেখিবলৈ। ইয়াতকৈ অকমান ডাঙৰো কৰিব পাৰিব সাইজটো। এনেকৈ মই আপোনালোকৰ ওচৰলৈ সকলো ধৰণৰ চিলাইবোৰ আনি থাকিম। কিছুমান সহজ হয়, কিছুমান টান হ'ব, কিছুমান ডিজাইন সৰু থাকে, কিছুমান ডাঙৰো থাকে। সকলো ধৰণৰ ডিজাইনবোৰ আনিবলৈ চেষ্টা কৰিম। আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব। আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আজিলৈ আহিছো। ধন্যবাদ।